কেশৱ বহুত দিনৰ পিছত আহিলোঁ আহিম বুলি ভাবোঁ বুজিছা আহিম বুলি ভাবোঁ এইটো পানীটো ক'ৰ পৰা আহি আছে ন এই চ'লাৰটো এইটো চাইডে আছে নেকি ন অঁ সেইটো অঁ এইটো এগ্ৰিকালচাৰৰ পৰা পাইছা ন এগ্ৰিকালচাৰৰ পৰা আৰু কি সুবিধা পায় বহুত সুবিধা আছে এগ্ৰিকালচাৰৰ পৰা মোৰ ইয়াততো প্ৰায় আহিয়ে থাকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আহে ন যিমান কেইজন ডিঅ' নতুন কেইজনো আহিছে বা আগৰ পুৰণা যিবিলাক তেওঁলোকো আহিছিল নতুন ডিঅ' বা এডিঅ' ছাৰহঁত আহে আহি তেওঁলোকে এনকাৰেজ কৰে বহুত হয় পাৱাৰ টিলাৰ পাইছোঁ বিভিন্ন সা সঁজুলি দি থাকে মোৰ ফলোৱাৰ্ছবিলাকক তোমাৰ নামটো আৰু ঠিকনাটো কৈ দিয়া প্ৰথম নমস্কাৰ মোৰ নাম শ্ৰী কেশৱ তালুকদাৰ মই বামুণগাঁৱৰ নিবাসী জিলা হোজাই অসমৰ ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই এইটো কি মাৰিছা তাৰমানে এইটো কীটনাশক দৰৱ হিচাপে মাৰি আছোঁ কীটনাশক এই পাতত মাৰিব লাগিব নেকি মানে পোকটো মানে পাততে পৰে নেকি পাতত থাকে পোকটোৱে খাই দিয়ে পাতবিলাক এইটো হৈছে অৰ্গেনিক হয় মই অৰ্গেনিকৰ ওপৰত বেছি গুৰুত্ব দিওঁ হয় এইটো নিমজিন বুলি কয় এজা ডাইৰেক্টিন থাকে ইয়াতো এতিয়া ৰাসায়নিক কীটনাশকে কি হয় খেতি মাটি নষ্ট কৰে আৰু স্বাস্থ্যৰ কাৰণেও বেয়া কি হয় দামো বহুত বেছি গতিকে ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰি আমি যদি অৰ্গেনিক কীটনাশক ব্যৱহাৰ কৰোঁ স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু বেলেগ কি সাৰ দিছা ইয়াত বেলেগ সাৰ হিচাপে ইয়াত দিয়া নাই মই DAP অলপ দিছিলোঁ সেইটো অৰ্গেনিক আছিলে আৰু গোবৰ সাৰ অলপ দিয়া গৈছে আচ্ছা আৰু অলপ লিকুইড NPK বুলি আছে বায়' NPK সেইটো বায়' হয় সেইটো বায়' NPK মাৰিছোঁ পাতত লগাই চাইছোঁ 3টা ভেৰাইটি ভেন্দি আছে ইয়াত হাইব্ৰিড 3টা ভেৰাইটি ভেন্দি চাওঁ প্ৰডাকশ্যন কি হয় বোলা অকণ কথা পাতি এইপিনে যাওঁ নহয় জানো যে কেতিয়াৰ পৰা খেতি কৰিম বুলি ভাবিছিলা কেতিয়াৰ পৰা মানে কেতিয়া মনলৈ আহিল যে খেতি কৰাও এটা মানে ভাল হ'ব বা জীৱিকা উপাৰ্জনৰ বা তোমাৰ পেচা হিচাপে তুমি বাছি ল'বা বুলি অঁ এইখিনিতে খেতি কেতিয়াৰ পৰা কৰোঁ বুলি ক'লেতো সেয়া জন্মগত কাৰণ কি আমাৰ আজো ককাহঁতৰ দিনৰ পৰা খেতিৰ লগত ককাহঁত জড়িত বা চাকৰি সূত্ৰে দেউতাহঁতে চাকৰি কৰে বা বাকী পৰিয়ালবৰ্গ চাকৰি কৰে যদিও খেতিটো আমাৰ মানে এৰা নাই আগৰ পৰা ককাহঁতৰ দিনৰ পৰা দেউতাৰ দিনৰ পৰা আমি এতিয়াও খেতিৰ লগত মানে সেইটো ধাৰাবাহিকভাৱে বস্তুটো ৰাখি থোৱা হৈছে আৰু না মই মাজতে শুনিছিলোঁ তুমি কিবা চাকৰি কৰি আছিলা নহয় হয় চাকৰিটো এনেকৈ কৰাকৈ 3টা মানেই কৰিলোঁ কিন্তু সেয়া প্ৰাইভেট ছেক্টৰত আছিলে মই ইউনিভাৰ্চিটি আছিলে ইউনিভাৰ্চিটিত চাকৰি কৰিছিলোঁ আচ্ছা দুখন বেলেগ অৰুণাচলতো আছিলে 1 বছৰ এনেকৈ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলতো আছিলোঁ আচ্ছা ইমান ধুনীয়া এটা কমফৰ্ট জ'ন এৰি এই ইমান ৰ'দত নহয়নে বাৰু ইমান ৰ'দত তুমি এতিয়া খেতি পথাৰক কিয় বাছি ল'লা তাৰমানে কমফৰ্ট জ'নত আছিলোঁ AC ৰুমৰ চাকৰি হয় ধুনীয়া ভাল এটা ফেচিলিটি আৰু বিশেষকৈ মই মেডিকেলৰ ছাত্ৰ হয় মেডিকেল ৰেডিঅ' ইমেজিঙৰ হয় আচ্ছা মেডিকেল ৰেডিঅ' ইমেজিঙৰ বেচেলৰ হয় আৰু মই যেতিয়া বিভিন্ন অঞ্চলত চাকৰিৰ লগত জড়িত হৈ যেতিয়া মই মেডিকেলত জড়িত হৈ আছিলোঁ তেতিয়া দেখিছিলোঁ যে মানুহৰ যিটো বেমাৰ হয় যেতিয়া মানুহবিলাকতো আমাৰ ওচৰতে আহে প্ৰথম ডায়েগনচিছ কৰিবৰ কাৰণে এইটো CT স্কেন আমাৰ এইটো বিভাগৰ আছিলোঁ মানুহবিলাকে যেতিয়া আহে হস্পিটেলত বহুত সংখ্যক সমস্যা লৈ সিহঁতৰ মানে টকা পইচাৰ যিটো সমস্যা হয় এখন ঘৰ মানে সম্পূৰ্ণৰূপে কি হৈ যায় ভাঙি যায় ইকনমিকেলি আৰু এই বেমাৰ আজাৰবিলাক বেছিকৈ খোৱা বোৱা বা দৈনন্দিন লাইফষ্টাইল এইবিলাকৰ ওপৰতে বেছি নিৰ্ভৰ হৈ থাকে এইবোৰৰ পৰা হয় মই ভাবিলোঁ খেতিখন যদি কৰি থাকোঁ ভাল খেতি মানে ধৰক জৈৱিকভাৱে যদি খেতি এটা কৰিব যায় মানুহৰ খোৱা বোৱা যদি হেল্ডি কৰিব পৰা যায় মানুহবোৰ বেছি হেল্থ কনচিয়াছ যদি হয় তেতিয়াহ'লে কি হয় বেমাৰ আজাৰবিলাক কমিব মানুহৰ মানে সমস্যাবিলাক কিছু হ'লেও সকাহ পাব খেতিটো চবেই কৰে বাৰু কম বেছি পৰিমাণে কিন্তু খেতিত যিবিলাক ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক দৰৱ এইবোৰ ব্যৱহাৰ কৰা যায় ইয়াৰ ফলত কি হয় বিভিন্ন ধৰণৰ বেমাৰ বা কেঞ্চাৰ এনেকুৱা ধৰণৰ বেমাৰলৈকে মানুহৰ হ'ব পাৰে তো আমি বস্তুটোৰ ওপৰত মই ফ'কাছ কৰোঁ বেছি যে যাতে বেমাৰ আজাৰবিলাক মানুহৰ কমকৈ হওক খেতি পথাৰত যাতে এটা অৰ্গেনিক ৰূপত মানুহে নতুনকৈ কৰিবলৈ লয় সেইটোৰ ওপৰত মানে অলপ নিৰ্ভৰ কৰিব বুলি মই মানে আশাবাদী আৰু সেইকাৰণে মই লাগি আছোঁ এইটোত তে এই বিষয়ে তুমি খেতি পথাৰ যিহেতু বাছি ল'লা তে কৃষি বিভাগৰ পৰা সহায় সুবিধা পোৱা নাই হয় কৃষি বিভাগৰ পৰা এনেইতো মই জব বাহিৰত কৰি আছিলোঁ যে 10 বছৰ ধৰি জব তাৰপিছত মই লকডাউনৰ পিছতে আহিলোঁ জব ৰিজাইন দি পেলাই লকডাউনৰ পিছত আহিলোঁ আহি খেতিত যেতিয়া নামিলোঁ খেতি কৰিম বুলি মানে প্ৰফেচনেলি আৰু খেতিত লাগিম বুলি যেতিয়া ধৰিলোঁ
এতিয়া ভাবিলোঁ যে নাই সা সঁজুলি বহুত প্ৰয়োজনীয়তা আছে কাৰণ আগৰ দিনত গৰুৱে হাল বাইছিল আৰু এতিয়া ট্ৰেক্টৰ আহিল বা বিভিন্ন সঁজুলি আহিল চ' মানুহৰ মেন পাৱাৰটো যিহেতু কমি আহিছে চ' মানুহ আধুনিকীকৰণৰ ওপৰত বেছি গুৰুত্ব দিছে বা সঁজুলিবিলাক মেকানাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছে চ' ময়ো ভাবোঁ যে মেকানাইজেশ্যনটো হ'ব লাগে আৰু চৰকাৰেও অসম চৰকাৰেও বা ভাৰত চৰকাৰেও বহুত এই ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে ফাৰ্মিং মেকানাইজেশ্যনৰ ক্ষেত্ৰত বহুত ধৰণৰ স্কিম তেওঁলোকে লঞ্চ কৰি আছে বা পায়ো আছে বহুত কৃষক উপকৃত হৈছে যেনেকুৱা ট্ৰেক্টৰে হওক বা ধান কাটা মেচিন হওক ধান মাৰা মেচিন হওক পাৱাৰ উইডাৰ হওক জলসিঞ্চনৰ ব্যৱস্থা আপুনি দেখিবলৈ পাইছে মোৰ ইয়াত এতিয়া অবিৰত জলসিঞ্চনো চলি আছে চ' মই ভাবোঁ ভালেই কাম কৰি আছে আৰু প্ৰকৃত কৃষকে পাব লাগে এইটো হয় এইটো ক্ষেত্ৰত বহুত কিছুমান লেপছ থাকে প্ৰকৃত কৃষকে যাতে ইয়াৰ উপযোগী এইখিনি সহায় হোৱাকৈ চবেই যাতে পায় সেই ক্ষেত্ৰত মানে অলপ সজাগ হোৱাটো জৰুৰী আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক মই ধন্যবাদ দিম বাৰু কিয় তেওঁলোকে আহে উৎসাহ দিয়ে বিশেষকৈ আগৰ যিজন ডি অ' ছাৰ আছিলে দুজন ডি অ' আছিলে আমাৰ তেওঁলোকে আহে মোৰ পথাৰত আহে বহুতখিনি উৎসাহ দিয়ে বা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰসকলো আহে বহুত উৎসাহ দিয়ে বিশেষকৈ তেওঁলোকে ভেলু এডিশ্যনৰ ওপৰত বহুত গুৰুত্ব দিয়ে আৰু ঠিক তেনেদৰে মই যোৱা 2-3 বছৰ তেনেকৈ কৰিছোঁ ঘেঁহু চেহু কৰিছোঁ আটা চাটা বনাইছোঁ এইবোৰ নিজে এইবোৰ কৰি পেলাই ভেলু এডিশ্যন কৰিছোঁ সেই ক্ষেত্ৰত এৱাৰ্ডো দিছে অফিচৰ পৰা উৎসাহো দিছে ভালো লাগিছে গতিকে তেওঁলোকক ধন্যবাদ দিব লাগিব তেওঁলোকে তুমি যিহেতু একেবাৰে কম বয়সীয়া খেতিয়ক এতিয়া যিবিলাক মানে উঠি অহা নৱপ্ৰজন্ম তেওঁলোকক কি ক'বা যিহেতু আজিৰ দিনত যিহেতু কি হৈছে আজিৰ দিনত কি হৈছে চাকৰিকে তাৰমানে একেবাৰে বেছিকৈ প্ৰিফাৰ দিয়ে প্ৰাধান্য বেছিকৈ দিয়ে নহয় জানো এই খেতি বুলি ক'লে বা খেতিয়ক বুলি ক'লে গুৰুত্ব একেবাৰে কম আগৰ দিনৰ নিচিনা আৰু এতিয়া হৈছে কি ল'ৰাবিলাকৰ মানে খেতি কৰাৰ যিটো মানসিকতা এইটো একেবাৰে নাইকিয়া হৈ গ'ল নহয়নে বাৰু সেই ক্ষেত্ৰত মোৰ ক'ব লগা মানে কি আমি খেতি কৰিলে মানে সাধাৰণতে খেতিয়কক অলপ উপলঙাই কৰে বাৰু আৰু তাতে আৰু খেতিয়ক বুলি ক'লে আৰু কেনেকুৱা এটা ফিল হয় আৰু এই ধুতি গামোচা পিন্ধা বয়সীয়াল মানুহ খেতি গৰুৰ লগত দৌৰি আছে কিবা কৰি আছে বা কম পইচাত বজাৰ কৰিছে কিবা এনেকুৱা ধৰণৰ এটা অনুভৱ আৰু বহুতে ভাবে বা চাকৰিক প্ৰাধান্য দিয়ে কাৰণ চাকৰিত লাইফষ্টাইলটো অলপ পইচাটো আহে ধুনীয়াকৈ কিন্তু খেতিটোত মই য়ং জেনেৰেশ্যনখিনি ক'ব বিচাৰোঁ যে তুমি শিক্ষিত যিমানে নোহোৱা যিমানে তুমি এডুকেশ্যনেল কোৱালিফিকেশ্যন নাথাকে কিয় খোৱা বস্তু যিটো তুমি খাই আছা যিমানে তুমি টকা ইনকাম নকৰা যিমানে যি হাই প্ৰফাইল লাইফষ্টাইল নোলোৱা যিমানে ব্ৰেণ্ডেড কাপোৰ নিপিন্ধা যিমানে এ চি ৰুমত নাথাকা এ চি গাড়ী নথকা কিয় খোৱাটো তুমি যিটো খাই আছা সেইটো তুমি হেল্থ কনচিয়াছ হ'বই লাগিব খোৱাটো তুমি নাজানা তুমি ক'ৰ পৰা খাই আছা কেনেকৈ খাই আছা কোনে প্ৰডাকশ্যন কৰি আছে কোনো চাৰ্টিফিকেট নাই আমাৰ ইয়াত যেনেকৈ ফৰেইন কাণ্ট্ৰিত থাকে ন খোৱা বোৱা বস্তু এটা বিক্ৰী কৰাৰ আগতে বহুত নিষেধাজ্ঞা থাকে বহুত কিবাকিবি থাকে আমাৰ ইয়াত সেনেকুৱা নহয় যে বজাৰত যিটো ভাল লাগিছে সেইটোৱে কিনি আনিছে কিন্তু কিমান সাৰ ঔষধ কি মাৰিছে সেইটো আমি নাজানো যিহেতু মই এজন মেডিকেলৰ ছাত্ৰ মই বিভিন্ন সময়ত মই এইবিলাক বস্তু ফেচ কৰিছোঁ গতিকে মই ভাবোঁ যে য়ং প্ৰজন্ম বা যুৱ প্ৰজন্ম গোটেইখিনিয়ে যিয়ে চাকৰি নকৰক বা যিয়ে এডুকেশ্যন কোৱালিফিকেশ্যন নলওক তেওঁলোক কনচিয়াছ হ'ব লাগে খাদ্য সামগ্ৰীৰ ওপৰত গতিকে যিমান পাৰি নিজৰ যদি মাটি আছে বা মাটি নাথাকিলেও আজিকালি আৰ্বান এৰিয়াটো বহুতখিনি আৰ্বান ফাৰ্মিঙৰ ওপৰত গুৰুত্ব দিয়া হয় যেনে কিচেন গাৰ্ডেনিং হয় এইবিলাক বস্তু কৰিব লাগে যাতে কম সাৰত মানে অৰ্গেনিক হিচাপে কিছুমান সাৰটো দিবই লাগিব ন সাৰটো দিবই লাগিব কিন্তু মানে কম এতিয়া মই মানে সাৰটো কিয় দিব লাগে মাটিৰ এইটো লৈ আহকচোন মই দেখাই দিছোঁ মানে মাটিৰ কি হয় বস্তুটো সাৰটো মানে চাওক এতিয়া যেনেকৈ আমাৰ বৃদ্ধিৰ কাৰণে ভিটামিনছ লাগে প্ৰটিনছ লাগে কাৰ্বহাইড্ৰেটছ লাগে মিনাৰেলছ লাগে ঠিক আছে গছ গছনি বা খাদ্য মানে ধান বা বিভিন্ন শস্যটো ভিটামিন মিনাৰেলছ আৰু এইবিলাকৰ প্ৰয়োজন হয় সাৰ বুলি ক'লে সাধাৰণতে NPK আমি যেনে নাইট্ৰজেন ফছফৰাছ আৰু পটাছ এইখিনি বস্তু বৃদ্ধি আৰু বিকাশৰ কাৰণে বহুত প্ৰয়োজনীয় হয় এইটো কাৰণে সাৰটো দিব লাগে কিন্তু কথা হ'ল কি হ'ল যে সাৰৰ অতিমাত্ৰা প্ৰয়োগে কি হয় লছ কৰে খেতিৰ উৰ্বৰতাটো নষ্ট কৰে যে আমি আমাৰ কথাটো কি হৈছে আমি যদি লক্ষ্য কৰোঁ দৈনন্দিন আমি যদি লক্ষ্য কৰোঁ মাটি মানে পৰিমাণটো কমি আহিছে খেতিৰ পৰিমাণটো কমি আহিছে জনসংখ্যাৰ সাংঘাতিকভাৱে বিস্ফোৰণ হৈছে যিটো ফলত মানুহৰ কি হৈছে এটা সময়ত ক্ৰাইচিছে দেখা দিব খাদ্য আমি ক'ত পাম খাদ্য আমি লিমিটেড মাটিখিনিৰ ওপৰত আমি কেনেকৈ আমি তাক মাটিখিনি আমি বচাই ৰাখিব পাৰিলেহে আমি খাদ্য উৎপাদন কৰিব পাৰিম হাৱা পানীতটো আৰু খাদ্য নহয় মাটি লাগিব গতিকে মাটিখিনিৰ উৰ্বৰতা মাটিৰ হেল্থটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব যেনেকৈ আমি নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিওঁ তেনেহ'লে আমাৰ মাটিখিনিৰ ওপৰত খেতি মাটিখিনিৰ ওপৰত হেল্থৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু হেল্থৰ ওপৰত গুৰুত্ব দিবলৈ হ'লে আমি তাত ব্যৱহাৰ কৰা যিখিনি কীট পতংগ নাশক যিখিনি আমি ঔষধ ব্যৱহাৰ কৰোঁ বা সাৰ ব্যৱহাৰ কৰোঁ সেইটোৰ ওপৰত আমাৰ অলপ নলেজ থকা দৰকাৰ আৰু তাত আমি উপযুক্ত মাত্ৰাত ব্যৱহাৰ কৰিব লাগে এতিয়া বহুত ক্ষেত্ৰত দেখা যায় বহুত কৃষকে নাজানে দোকানত যাই কয় এইটো পোক হৈছে এইটো কিবা হৈছে ঔষধ এটা দি দিয়ে সেইটো যদি কাম কৰা নাই বেলেগ এটা দিছে তাৰপিছত সেইটো কাম কৰা নাই কোনোবা 2-3টা কম্পজিশ্যন মিলাই পেলাই মাৰি দিছে যে অধিক মানে অপব্যৱহাৰ হোৱাৰ ফলত কি হৈছে মাটিৰ উৰ্বৰতা শক্তি নষ্ট হৈছে আৰু মানুহৰ বেমাৰ আজাৰ বাঢ়িছে মই ক'ব খোজোঁ যে সাধাৰণ এটা উদাহৰণ এইটো হৈছে NPK এইটো হৈছে ই অৰ্গেনিক গতিকে এইটো অফিচৰ পৰা দিছিলে
এইবিলাক বস্তু আমি NPK আমি সাৰৰ সলনি আমি এইবোৰ দিব পাৰোঁ। আচ্ছা। এইটো এটা বস্তু। তাৰপিছত আৰু মই সাধাৰণ এটা উদাহৰণ দিলোঁ, এইটো হৈছে আপোনাৰ নিমজিন বুলি কয়। এইটো অৰ্গেনিকেই হয়, এইটো নিমৰ গুটিৰ পৰা প্ৰস্তুত কৰা কীটনাশক। আচ্ছা আচ্ছা। আমি আৰু এটা বস্তু কৈছোঁ, এইটো হৈছে দাম কম। আৰু এটা বস্তু হৈছে যে এইটো এটা ঔষধ, মই আপোনাক দেখাই দি আছোঁ। এইটো 60 ml দাম হৈছে 1100 টকা। বা 60 ml দাম। এইটো হৈছে কোৰাজেন কোম্পানী হয়। এইটো কোৰাজেন কোম্পানী। এইটো কম্পজিশ্যন আপোনাৰ আছে ক্ল'ৰান্টা নিডিপল বুলি কয়। এতিয়া কথা হ'ল কি, এইবিলাক হৈছে দামী দামী ঔষধ। এই ঔষধবিলাক দামী দামী ঔষধ ধানত মাৰাৰ ফলত কি হ'ব, কৃষকৰ পইচাৰ কমি আহিব, পইচাৰ খৰচ বেছি বাঢ়িব। তাৰপিছত কি হ'ব, মাটিৰ উৰ্বৰতা শক্তিও কমি যাব। এতিয়া আমি এইবোৰ ব্যৱহাৰ নকৰি, এইবোৰ মই আগতে ব্যৱহাৰ কৰিছিলোঁ, মই মিছা কথা নকওঁ, মই কৰি চাইছোঁ, কিন্তু ইয়াত বহুতখিনি পইচাও খৰচ আছে আৰু খেতিও মানে ক্ষতি আছে। কাৰণ কি, আজি এটা ঔষধ মাৰিম, সেইটো কাম দুদিনমান পিছত ৰেজিষ্টেঞ্চ হৈ আহিছে, আকৌ নতুন ঔষধ এটা কম্পজিশ্যন এটা প্ৰয়োজন হৈছে। গতিকে এনেকৈ কৰি থাকিলে কি হ'ব, আল্টিমেট ধ্বংস। গতিকে আমি ৰিভাইভ কৰিব লাগিব যে আমি কেনেকৈ প্ৰকৃতিক ভাৰসাম্যতা বজাই ৰাখিব লাগিব। মানে এটা পুখুৰীত মাছ, কাছ বা যি নহওক, সাপ, বেং, ভেকুলী গোটেই সোপা একেলগে থাকে, তাৰ মাজত সিহঁতৰ এটা চেইন মেইনটেইন হৈ থাকে। ঠিক তেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি এইটো হৈছে নিমজিন, এইটো হৈছে অৰ্গেনিক, এইটো ব্যৱহাৰ কৰিলে ইমান এটা ক্ষতি নহয়। এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু কিছুমান বস্তু আপুনি দেখিবলৈ পাইছে, মই দেখাই দিওঁ আপোনাক কিছুমান বস্তু। এই চাওক, ধানত কি হয়, ধানৰ সমস্যা কি জানেনে? মই ধান খেতি কৰি আছোঁ, ধানত মজা খোৱা পোকৰ বহুত আক্ৰমণ আছে। আচ্ছা আচ্ছা। কি হয়, ধানটো যেতিয়া বাঢ়ি আহিব, এইখিনি সময়তে সি পোকটোৱে কাটি পেলাই ভিতৰত সোমাই পেলাই গোটেই গছডাল নষ্ট কৰি দিব। আচ্ছা, এইটো হৈছে মজা খোৱা পোক। এটা সময়ত মই তাৰ কাৰণে বহুত দামী দামী ঔষধ ব্যৱহাৰ কৰিছিলোঁ। আচ্ছা, আৰু এটা কথা সুধো মাজতে, এইবিলাক কিয় মানে দিয়া হৈছে? এইটোৱে কৈ আছোঁ, এয়া ধানৰ মানে মজা খোৱা পোক যিটো আছে, হোৱাইট ফ্লাই, বগা পখিলা এটা ধানত উৰি থাকে। ইয়াত যেতিয়া সেউজীয়া হৈ আহিব, তেতিয়া এই পখিলাবোৰ ইয়াত পৰিব। নহয়, ইয়াত নহয়, ধানত পৰিব। তেতিয়া কি হ'ব, এটা পখিলাই 300 পৰা 400 কণী দিয়ে। 300 পৰা 400 কণীৰ পৰা যেতিয়া পোক হ'ব, সেই প্ৰত্যেকজোপা গছত যদি এটা বগা পখিলাই যদি 300টা কণী দি পেলাই 300ডাল গছত এটেক কৰে, 10টা পখিলা বা 20টা পখিলা পৰিলে সি খেতিখন পূৰা ধ্বংস কৰিব। তাত আমি এই দামী দামী এইবিলাক বস্তু ঔষধ ব্যৱহাৰ কৰাৰ সলনি আমি যদি এইবোৰ দিওঁ, এইটো পাৰ্চিং পদ্ধতি বুলি কয়। ইয়াত কি হয়, এইটো দিয়াৰ পিছতে চৰাই আহি ইয়াত বহিব। আচ্ছা, চৰাই আহি ইয়াত বহিলে চৰাই ইয়াত চাই থাকিব উৰি থকা পখিলাটো। ইয়াৰ পৰা পটকৈ যায় পখিলাটো ধৰি খাই দিব। তেতিয়া কি হ'ব, আমাৰ পইচাটোও বাচিল। আমি ৰাসায়নিক ইমান দামী ঔষধখিনি ব্যৱহাৰ নকৰাৰ ফলত আমাৰ মাটিখিনিও ভালে থাকিল আৰু বেমাৰ আজাৰৰ পৰা মুক্ত। এনেকুৱা পদ্ধতি আৰু কিবা কিবি আছে জৈৱিকভাৱে কৰিব পৰা পদ্ধতি, যেনেকৈ আমি এনেকুৱা হোৱাইট য়েল্ল' ট্ৰেপিং ট্ৰেপ বুলি কোৱা হয়, সেইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বহুত আছে আৰু কোনপিনে যাম? এইটো চাইডে এইখিনি চাব পাৰে, বৰিংটো চাব পাৰে। ইয়াত এইফালে দিয়া, এইপিনে সৰু। এইখিনি মই হাইব্ৰিড লগাইছোঁ। এইখিনি হাইব্ৰিড এৰাইজ কোম্পানীৰ ধান হয় এইটো। আৰু বাকী এইখিনি আগতীয়াকৈ লগাইছোঁ, মানে ইয়াত পানী কাটি দিলে পানীটো ওলাই যোৱাৰ ৰাস্তা আছে এইফালে। গতিকে কাটি লাষ্টৰ ফালে কাটিব হ'ব, কাটি মুকলি হ'ব, তেতিয়া আমি আগতীয়া চব্জি তব্জি কৰিব পাৰিম। এইখিনি কি ধান? এইখিনি হৈছে আমাৰ ইয়াত কমন নেম হিচাপে গয়া বুলি কোৱা হয়। আচলতে 7029 হয়, স্বৰ্ণমুখী MTU বুলি কয় চাইণ্টিফিক নেমটো। ইয়াত বিশেষকৈ গয়াই কৰা যায়। হাইব্ৰিডখিনি কৰিছোঁ মানে আগতীয়াকৈ মাটি মুকলি হ'লে চব্জি খেতি কৰিব পাৰিম। আচ্ছা আচ্ছা আচ্ছা। এইখিনি এতিয়া এনে চব্জি আৰু কি কৰি আছে? চব্জি বৰ্তমান মই ভেন্দি, লেচেৰামাহ, এইবিলাক জিকা, ভোল এইবিলাক কৰি আছোঁ। এতিয়া তোমাৰ লগত খুৰাই সহযোগ কৰি আছে নেকি? খুৰা ক'ৰ পৰা আহিছে, মানে ক'ত ঘৰ আপোনাৰ? চন্দ্ৰপুৰ। বাপৰে বাপ, কেনেকৈ চেনেল মিলাই ল'লা অ' চন্দ্ৰপুৰৰ লগত? ক'ত পালে? তাৰমানে আমাৰ গাঁৱতে বিয়া পাতিছে। আচ্ছা 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 আচ্ছা। তাৰপিছত ইহঁতে ক'লে বোলে খুৰা ব'লক আমাৰ গাঁৱত যাওঁ, আমাৰ চব্জি খেতি আছে, ধান খেতি আছে, হয়, আপুনি যেতিয়া গাড়ী চাড়ী চলাব পাৰে, সেই গতিকে অলপ সহায় সহযোগ হ'ব। হয় হয় হয়, সেই বুলি আহিলোঁ আৰু। এতিয়া কেনেকুৱা পাইছে আমাৰ বামুণ গাঁও? ভাল লাগিছে, পৰিৱেশ মজা। এইটো চাপ্লাইটো এইটো এগ্ৰিকালচাৰ পৰাই দিয়া। এইটো এগ্ৰিকালচাৰ পৰা দিছে ন? এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰা পাইছোঁ। এইটো দি পানী তোমাৰ হৈ যায়, পানীৰ কাৰণে চিন্তা নাই। চলি থাকে মোৰ। ধানত দিয়া যায়, চব্জিটো দিয়া যায়। আৰু লাইট চাইট জ্বলেনে? লাইটৰ ব্যৱস্থা কৰা নাই ইয়াত, বিশেষকৈ মই পানীৰ কাৰণে খালি মেইনলি পানীটো লাগিয়ে থাকে। বাকী আমি সামৰোঁ, কি ক'বা লাষ্ট? ধন্যবাদ আপোনাক। আমাৰ নতুন নৱপ্ৰজন্ম কি ক'বা, যিসকলে মানে মাটি আছে কিন্তু তেওঁলোকে কৰিবলৈ মানে কৰিব লাগে,
কৰিব লাগে। নতুন প্ৰজন্ম বুলি নহয়, চবকে কৈছোঁ, মানে প্ৰজন্ম বা ৰিটায়াৰ্ড মানুহে হওক বা চাকৰি কৰি থকা হওক, মানে আমি যিমানে ডাঙৰ চাকৰি নকৰোঁ, যিমানে হাই প্ৰফাইল লাইফষ্টাইলত নাথাকোঁ, খোৱাটো কিন্তু আমাৰ ব্যক্তিগত, এইটো আমি সদায় কনচিয়াছ হ'ব লাগিব। একদম ঠিক। যদি নিজৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণে এইখিনি আমি নিজে কৰিব লাগিব। এতিয়া মই নিজৰ কাৰণে কৰিছোঁ, বেলেগৰ কাৰণে কৰিছোঁ, কিন্তু যিসকলৰ নোৱাৰে কৰিব, তেওঁলোকৰ নিজৰ অকণমান মাটি আছে বা টাব এটাতো যদি কৰিব পাৰে কোনোবাই, নিজৰ কাৰণে নিজে কৰাটো ভাল। আৰু ই আমাৰ স্বাস্থ্যও ভালে ৰাখিব আৰু পৰিৱেশৰ কাৰণে ভাল, যিহেতু এতিয়া গ্ল'বেল চেঞ্জিং হৈ আছে, টেম্পাৰেচাৰ চেঞ্জিং হৈ আছে, ক্লাইমেট চেঞ্জিং হৈ আছে, গতিকে জীয়াই থাকিবৰ কাৰণে হ'লে সহজ অৱস্থান ৰাখিব লাগিব চবকে। মাটি নষ্ট কৰি পেলাই আমি জীয়াই থাকিব নোৱাৰোঁ, সেইটো। আৰু খেতিয়কক সন্মান কৰিব লাগে। খেতিয়ক বুলি নকওঁ বাৰু, খেতি কৰি ভাল পাওঁ, কিন্তু সেইকাৰণে কওঁ খেতিয়কৰ কষ্ট বহুত, চেলেঞ্জ বহুত। এইখিনি আৰু এটা ভিডিঅ'ত পাতিম, কাৰণ এই ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। কাৰণ চোৱা, আজি তুমি এই জেগাটো যে আহি পাইছা, বহুতো ঘাট প্ৰতিঘাতৰ পিছতহে আহি পাইছা। সেই তোমাৰ যিখিনি সুখ আছে, তোমাৰ অন্তৰত যিখিনি দুখ আছে, এইখিনি পাতিম বেলেগ এদিন, কিন্তু সুন্দৰভাৱে বহি পাতিম, নহয়নে বাৰু? যিয়ে নহওক বাৰু, ধন্যবাদ তোমালৈ দেই। ধন্যবাদ খুৰা। সুন্দৰকৈ কৰি থাকক। ঠিক আছে, হ'ব। ঠিক আছে।